Hello guys, welcome to my YouTube channel Sanjit Vlogs. আৰু আমি আজি পাহাৰলৈ বনভোজ খাব আহিছোঁ। চাহ এইগিটি আমাৰ পাৰ্টনাৰ গিটি, এইখিনি নাম ভাইটি আছে ইয়াত, ফালে চুকা ঠুকা হৈ আছে। এইটো আমাৰ হ'ল খানাটো, আৰু আমাৰ দাদাই পিয়াজ চিয়াজ কাটি আছে, চালুক থাকলুক পুৰা ৰেডি কৰি আছে। আৰু হ'ব চালুক থালুক ঢালা ঢালি হ'ল। চমচনা চমচনা আৰু এইটো ঢালাই নাই, ঢালিব অলপ পিছত। ভোজ খাবলৈ আহিছোঁ। লৈ আহিল আমাৰ পাৰ্টনাৰ, পুৰা কষ্ট হৈছে না আপোনাৰ? এতিয়া আমাৰ ভাল খন্তি আনিল কাল, মানে এই দাখন দি কাম কৰি আছিলোঁ, তো এইলা আনিল। চাল গছৰ পাতত খাই ইণ্টাৰেষ্টটোৱেই বেলেগ লাগিব। চাহ খোৱা লোৱা হ'ল এতিয়া, আৰু আমি মানে অলপ খোৱা হয় নাই, খাই আছে পুৰা একদম, মানে টেষ্ট পুৰা হৈছে। এতিয়া আমি এইবিলাক মানে একদম চাফা চাফা কৰিব লাগিব। এই যে এইবিলাক ঠাল কিবা কিনি হাবি যাবি বহুত কিবা কিনি আছে, একদম চাফা চাফা কৰি আনে। আজিৰ কাৰণে টাটা, বাই বাই।